গা ধুবলৈ মন নকৰে গৰুৱে। মজা কিমান মৰম লগা। মোৰ চেনেলৰ নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি গৰু বিহু না, গৰু মানুহ হাঁহ পাৰ সকলোলৈকে গৰু বিহুৰ লগতে বিহুৰ শুভেচ্ছা জনালোঁ। আজি আমাৰ পৰম্পৰা অনুসৰি গৰুক কিছুমান নিয়ম কৰা হয়, গতিকে কি নিয়ম কৰে আপোনালোকক দেখুৱাই থাকিম, আপোনালোকে চাই থাকিব। গৰুক গা ধোৱাৰ আগতে মাহ হালধিৰে মেকআপ কৰা হয়। আমি যেনেকৈ গা ধোৱাৰ পিছত মেকআপ কৰোঁ, কিন্তু গৰুক আগতীয়াকৈ মেকআপ কৰি পেলাই নি তাৰপিছত গা ধোৱা হয়। ইয়াত দেখিছে আপোনালোকে মাহ হালধি আছে, মাহ হালধি প্ৰথমে সানি ল'ম। আপোনালোকৰ তাত কেনেকুৱা নিয়ম কমেণ্ট বক্সত জনাবচোন। আমাৰ নিয়মৰ লগত মিলিছেনে নিমিলা। মেকআপ কৰি দিছে। সিহঁতৰ 3টা 6টা গৰু আছে, গোটেইখিনিকে 7টা আছে, গোটেইখিনিকে এনেকৈ মেকআপ লগাই দিছে। এই গৰু কেনে আজি তহঁতৰ বিহু। ইয়া মেকআপ লগোৱা হৈ গ'ল। আৰু এই টিকুত মানি পোৱালি এটা আছে, ইয়াকো এতিয়া মেকআপ কৰিম। লগা 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 মজা কিমান মৰম লগা। মেকআপ কৰা হৈ গ'ল, এতিয়া গৰুক গা ধুৱাবলৈ লৈ যাম। আপোনালোকে চাই থাকিব ভিডিঅ'টো। এতিয়া আমি গৰুক গা ধুৱাবলৈ গৈ আছোঁ, নিজেও ধুম আৰু আমিও গৰুৱে না। এয়া মোৰ লগত ভণ্টি আহিছে, ইয়া লাও খা বেঙেনা খা যে কৰে, এয়া চাট লৈ আহিছে চালনীৰ ওপৰত। আৰু এইটো দাদা এটা আছে। কেনে লাগিছে? বহুত ভাল লাগিছে। মজা। আৰু পিছলৈ কি হয় দেখাই যাম, আপোনালোকে চাই থাকিব। বন্ধুসকল, আপোনালোকে দেখিছে আগে এই গৰু গৈ আছে, আমি পিছে মানুহ গৈ আছোঁ, গা ধুৱাবলৈ গৈ আছোঁ নদীত। আপোনালোকে চাই থাকিব। নদী বোলে আৰু বেছি দূৰ নাই। বন্ধুসকল, বৰষুণ বতৰ যিহেতু ছাতিটো লৈ আহিবলগীয়া হৈছে। ছাতিটো বিশেষ কাৰণত মানে মানুহটো ছেফটি নহয়, আচলতে মোবাইলটো ছেফটি। মই গাঁৱলীয়া ল'ৰা, বৰষুণ তিতিলে একো নহয়, কিন্তু মোবাইলটো গাঁৱলীয়া নহয় না, সেইকাৰণে মোবাইলটো ছেফটি দি ছাতিটো লৈ আহিছোঁ। আৰু অকল আমি আহি পালোঁ এতিয়া ডাঙৰ এখন পথাৰৰ মাজত। আপোনালোকে দেখিছে চাৰিওফালে গৰু। এই কিছুমান গৰু ৰাতিপুৱাই গা ধুৱাই ইয়াত এৰাল দি থৈ গৈছে। আমি এতিয়া ধুৱাবলৈ গৈছোঁহে, আৰু বেছি দূৰ নাই। চাই থাকিব কি হয় কি নহয়, সকলো দেখাই যাম। গৰু পাৰ কৰাব ধৰিলে আমি এতিয়া দৌৰি দৌৰি গৈ আছোঁ আপোনালোকক দেখাবৰ কাৰণে। আপোনালোকে এয়া দেখি আছে গৰুক গা ধুৱাই আছে, ৰেডি গৰু গা ধুৱাবলৈ। গা ধুবলৈ মন নকৰে গৰুৱে। গৰুৱে গা ধুবলৈ মন নকৰে যে। এই গৰু, তহঁতক গা ধোৱা পাল যা। এতিয়া গা ধুৱাই হৈ গ'ল। ইয়াৰ পিছত আছে লাও খা বেঙেনা খা, এনেকৈ যে গায় সেইটো পৰ্ব আছে। আপোনালোকক দেখাই আছোঁ কেনেকৈ গায়। গা নিয়মটোহে হ'ল, গৰুকেইটাই গা ধুবলৈ মন নকৰিলে আপোনালোকে দেখিছে। এতিয়া সেই লাও খা বেঙেনা খা ক'ব লাগিব। লাও খা বেঙেনা খা, তিয়ঁহ খা, মাৰে সৰু বাপেৰে সৰু, তই হবি বৰ বৰ গৰু। হৈছেনে আপোনালোকৰ তাত এনেকৈ গায়নে নাই কমেণ্ট কৰি জনাবচোন। গৰুক চাট মৰা হৈ গ'ল। এতিয়া ইয়াৰ পিছত কিছুমান নিয়ম আছে ৰাতিলৈ। এতিয়া
এতিয়া বৰ্তমানে নিয়মখিনি গোটেইখিনি কৰা হৈ গ'ল। বৰষুণ যাক কমিলে আমাৰো চাট তাত মৰা হৈ গ'ল। এইবাৰ ইমান এটা ভাল নালাগিলে, কাৰণ সকলোৱে বেলেগে বেলেগে মাৰিলে। ইয়াৰ এটা কাৰণ আছে আবতৰীয়াত পানী বহাৰ কাৰণে। আবতৰীয়াত পানী বহাৰ কাৰণে সকলো পুখুৰীত পানী ভৰি গ'লে যোনে যিমান পাৰে ওচৰতে মাৰিলে। সেইকাৰণে বেছি দূৰলৈ নাহিলে। আমি এতিয়া বৰ্তমান বহুত দূৰলৈ আহিছিলোঁ। নদী হয় আচলতে, নদীৰ ওচৰলৈ আহিছিলোঁ আমি চাট মাৰিবলৈ, কিন্তু সকলোৱে ওচৰতে মৰাৰ কাৰণে নদীলৈ বেছি দূৰ কাৰণে নাহিলে। কণ ভাইটি আছে, ইয়াত দেখিছে, সিহঁতিও কি কৰিছা? কি কৰিবাগে ঘৰত? কেনেকুৱা লাগিলে? মজা অকণমান চিঞৰি দিব লাগে আৰু। চাট তাত মৰা হৈ গ'ল, এতিয়া ঘৰলৈ যাব লাগে। এতিয়া যিখিনি নিয়ম আছিলে সকলোখিনি কৰিলে। ৰাতিলৈ কি নিয়ম আছে মই দাদাজনৰ পৰা সুধিম। এয়া দাদা আছে, দাদাই ক'ব ৰাতিলৈ কি নিয়ম কৰে। ৰাতিলে নিয়ম আছে আমাৰ কি মাখিয়তী, তাৰপিছত আকৌ গৰু নতুন পঘাৰে বন্ধা, আৰু গৰু কিছুমান নিয়ম কিছুমান আছে সেইবিলাক কৰিব লাগিব। তাৰপিছত কালিলৈ আকৌ মানুহৰ বিহু। মানুহৰ বিহুত আমি কিছুমান নিয়ম নীতি কৰি মেলি আৰু চলাব লাগিব বিহুটো আমাৰ। আপোনালোকে গম পালে ৰাতিলৈ কি নিয়ম আছে। গতিকে যদি পাৰোঁ দেখাম, নোৱাৰিলে ভিডিঅ'টো ইমানতে শেষ কৰিম। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট লগতে বন্ধু বান্ধৱী সকলোলৈ শ্বেয়াৰ কৰি দিব। বাই বাই।